everyone, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। সো আজি আমি আহি আছো কাজিৰঙালৈ। আমি ভিতৰত সোমাইছো, জিপত আমি সাফাৰী কৰিম, জিপ সাফাৰী কৰিম। সেইকাৰণে আমি ভিতৰলৈ গৈ আছো আৰু এতিয়া আমি দেখিছো আমি মৰ্নিং 7:30 to 9:30 স্লটটো বুক কৰিছিলো আৰু সেই যেটো আপোনাৰ একেবাৰে আৰ্লি মৰ্নিং এলিফেন্ট সাফাৰী থাকে, ইয়া মানুহে এলিফেন্ট সাফাৰী কৰি আছে আৰু জীৱনত ফাৰ্ষ্ট টাইম এনেকৈ ইমান ওচৰৰ পৰা হাতী দেখিছোঁ দেই। মানে অলপ ভয়ো লাগিছিলে, কিন্তু ঘৰচীয়া কাৰণে ইমান একো প্ৰব্লেম হোৱা নাই। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। আমি ভিতৰলৈ এণ্ট্ৰি কৰিছোঁ আৰু এতিয়া আমাৰ এই মা ফালে বহি আছে। ঋষি একো নহয়। হাই ডিয়েৰ, কি কৰিছা তোমালোকে? হাই 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 হাই। এহেঁতি জানে ফটো দিব জনা হৈ গ'ল, পজ দিব জনা হৈ গ'ল আৰু ফটো মাৰিলে। হাই ডিয়েৰ, হাউ আৰ ইউ? বাই 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 বাই। আমাৰ এখেত আকৌ বান্দৰ দেখুৱাত ব্যস্ত দেই, এইপিনে ঘৰত বান্দৰে বান্দৰ। আমাৰ ৰাইজসকল একদম পুৰা ব্যস্ত। এয়া আমাৰ ভিনটো, হাই কৰি দিয়ক আকৌ। আমাৰ ঋষি পুৰা মুখ চুখ ঢাকি লৈছে, চাইনাছৰ প্ৰব্লেম মোৰো আছে, কিন্তু মানে মই মোৰ একদম প্ৰিকশ্যনছ লৈ আহিছোঁ। এয়া আমাৰ মা ক'ত গ'ল? ওলোৱা নাই যে। অঁ, এয়া মা, মোৰ দুপাট্টা মাক দি দিছোঁ। অৱস্থাতে একদম বহুত ওচৰৰ পৰা গড় দেখিবলৈ পাইছিলোঁ আৰু আমি গৈ আছোঁ আৰু সেয়া দেখিছেনে, গড়টো ওলাইছে আৰু আমি একদম ওচৰৰ পৰা দেখিছোঁ তাক। গতিকে বহুত বেছি ভাল লাগিলে। আমি কাজিৰঙাত সোমাই এইটো আমাৰ প্ৰথম গড়, মানে ওচৰৰ পৰা দেখা। অৱশ্যে ইয়াৰ আগতে আমি দেখিছোঁ দূৰত দূৰত, কিন্তু এইটো একদম বেছিয়ে ওচৰৰ পৰা দেখিছোঁ আৰু সেইকাৰণে যিমান পাৰোঁ মানে গড়টোৰ ভিডিঅ' ৰখাই থ'বলৈ চেষ্টা কৰিছিলোঁ। গতিকে চাওকচোন কিমান ওচৰৰ পৰা দেখিছোঁ, একদম ইমান ওচৰৰ পৰা জীৱনত প্ৰথম গড় দেখা পাইছোঁ দেই। কেমেৰাই কৰিব পৰা নাই, কিন্তু আমি মানে বহুত ধুনীয়াকৈ দেখিছোঁ। কেইবাটাও দেখিলোঁ এতিয়ালৈকে আমি গড়, হৰিণা, গড়টো
এই যে দেখিছে গড় কেইটা দুটা গড় একেলগে আছিলে বুজিছেনে ইমান খেদিলে নহয় গতিকে কাজিৰঙাত গৈ আমি গড়ৰ খেদনহে খালোঁ আৰু দেই সেইটো কিন্তু নাপাহৰোঁ জীৱনত সাংঘাতিক ভয় লাগিছিলে পিছে বেছি দূৰ খেদি অহা নাই অকণমান খেদি আহিছিলে এইটো হেনো থাকেই তেনেকৈ হেনো খেদেই কিন্তু তাৰপিছত আকৌ অকণমান দেৰি পাছত গড়টো গুচি গ'ল তাৰ পাছত আমি অৰ্কিড পাৰ্কখন যিহেতু ওচৰতে আছিলে সেই ভাবিলোঁ চাই যাওঁ আগতে অৱশ্যে আহিছোঁ কিন্তু ওচৰতে থাকিলে যেতিয়া একেবাৰতে আকৌ এবাৰ চাই যাওঁ বুলি ভাবিলোঁ কাৰণ ছিজন ৱাইজ ফুলবিলাক বেলেগ বেলেগ টাইমত ফুলে গতিকে কেইনো চালোঁ চাই যাব আপোনালোকেও ফক্সটেইল অৰ্কিড সেনেজিয়া কপৌ বুলি কয় ইয়াত এটা ফুলি আছে এইটো কেটেলিয়া ইয়াৰে এটা প্ৰজাতি কলম্বিয়াৰ নেশ্যনেল ফ্লাৱাৰ এই ফুলপাহ নহয় ইয়াৰে বেলেগ এটা প্ৰজাতি কলম্বিয়াৰ নেশ্যনেল ফ্লাৱাৰ ইয়াতে টোটেল আমাৰ দুই ধৰণৰ অৰ্কিড আছে যিবিলাক গছত হোৱা অৰ্কিড সেইবিলাক ওপৰত দেখিব এইবিলাকক মাটিৰ প্ৰয়োজন নহয় সিহঁতক জাষ্ট আশ্ৰয়টো লাগে সেইটো কাৰণে চব এইবিলাক ঢেকীয়া গছৰ টুকুৰা আৰু ইয়াতে চব এইজোপা একোৱেই নাই গছজোপা আছে গছজোপা বান্ধি ৰখা হৈছে ফুল তেনেকৈ ফুলি আছে বতাহৰ পৰা বায়ুৰ পৰা ইয়াতে আছে তিনিজোপা সৰু সৰু এইটো টেনিফাইলাম গ্লেণ্ডুলোজম এইজোপা আটাইতকৈ সৰু ফুলপাহ ফুলিলে ইয়াৰ ফুলপাহৰ ফাইনেল চাইজটো হয় 1.2 মিলিমিটাৰ মাত্ৰ এতিয়া বৰ্তমান ৱাইল্ডৰ ছিজন নহয় সেইটো কাৰণে ফুলবিলাক কম অৰ্কিডত এজন একোজনকৈ গাইড থাকে তেওঁলোকে খুব সুন্দৰকৈ ফুলবিলাকৰ বৈশিষ্ট্য ইয়াৰ গুণাগুণ বা কৈ যায় গতিকে খুবেই বেছি ভাল লাগিলে অৰ্কিডত সোমাই আৰু বহুত নজনা কথা জানিব পাৰিলোঁ এইজোপা হৈছে ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট অৰ্কিড তেওঁলোকে কোৱাৰ মতে আৰু ডান্সিং ওমেন বুলি কৈছে দেখিছেনে ফুলপাহত ধুনীয়াকৈ এগৰাকী মহিলাই নাচি থকাৰ নিচিনা হৈছে এপাহ ফুল আৰু প্ৰত্যেকৰে নিৰ্দিষ্ট একোটা গুণাগুণ আৰু বৈশিষ্ট্য আছে গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব